हेलो गाइस মই আপোনালোকৰ মাজত লৈ আছো আজি এক নতুন ভিডিও যেটো ইউটিউবৰ বিষয়ে যে ইউটিউবৰ সাবস্ক্ৰাইব হাইড কেনেকৈ কৰে বা ইউটিউবৰ সাবস্ক্ৰাইব হাইড কৰিলে কি হয় আপোনালোকে হয়তো বহুতৰ মনত এনেকুৱা প্ৰশ্ন হয় ইউটিউবৰ সাবস্ক্ৰাইব হাইড কৰাৰ বিশেষ কাৰণ একো নহয় যে আপুনি ইউটিউবৰ সাবস্ক্ৰাইব ইয়াৰ কাৰণে আপুনি হাইড কৰিব পাৰে যে আপুনি যদি নতুন ইউটিউবাৰ হয় বা আপোনাৰ সাবস্ক্ৰাইব বহুত কম আছে তেতিয়াহলে আপুনি সাবস্ক্ৰাইব টু হাইড কৰিলে অতি ভাল হয় কিয়নো আপোনাৰ নতুন ভিউয়াৰে যেতিয়া আপোনাৰ ভিডিও বিলাক চাই তেতিয়া আপোনাৰ সাবস্ক্ৰাইব চাই হতে হয়তো সাবস্ক্ৰাইব কৰিব নখোজে যি ইয়াৰ সাবস্ক্ৰাইব বহুত কম নিশ্চয় ইয়াৰ ভিতৰত কোনো ধৰণৰ কোৱালিটি বা টেকনিক্যালি কোনো ধৰণৰ হেৰি নাই সো ইয়াতো সাবস্ক্ৰাইব কৰিব নখোজে তো আপোনালোকে হেইভাবে সাবস্ক্ৰাইব হাইড কৰি ৰাখিব পাৰে তো বন্ধুসকল সাবস্ক্ৰাইব হাইড কেনেকৈ কৰে তো আপোনালোকক লাইভ স্ক্ৰীন দেখুৱাই দিম তো আপোনালোকে ভিডিওটো স্কিপ নকৰিকৈ সম্পূৰ্ণকৈ চাই থাকক তো বন্ধুসকল আৰু এটা ৰিকুৱেষ্ট যদি ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই এটা লাইক কৰি দিবা আৰু যিসকল মোৰ চেনেলত নতুন আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তো বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লব লোৱাৰ পিছত ইয়াতে সাৰ্চ কৰিব youtube.com বুলি সাৰ্চ কৰিব ইয়াতে youtube.com সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা এন্টাৰ পেজ খুলি আহিব আপোনালোকৰ মাজত তো এটা আপোনালোকে ডেস্কটপ সাইটত খুলি লব মোৰ আছে ডেস্কটপ সাইট ইয়াতে চাইছে ইয়াতে আপোনাৰ ডেস্কটপ সাইটত খুলি লব তো এনেকুৱা পেজ অহাৰ লগে লগে আপোনাৰ যেটো চেনেল আছে ইয়াতে তো এইটো চেনেল দেখা হৈছে আপোনাৰ যেটো ইয়াতে ক্লিক কৰিব এই চেনেলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা সৰু পেজ খুল খাই যাব ইয়াৰ মাজতে ইয়াতে YouTube ষ্টুডিও বুলি আছে ইয়াতে ক্লিক কৰিব YouTube ষ্টুডিওত ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ আহি যাব আপোনালোকৰ সন্মুখত অলৰেডি ইয়াতে চাইছে আপোনালোকে ৰাইট সাইড লেফট সাইডত এটা সেটিংছৰ অপচন দেখি আছে এইটো সেটিংছৰ অপচন তো এই সেটিংত ক্লিক কৰিব তো সেটিংত ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ খুল খাই যাব ফাইনালি যেটো পেজ তো ইয়াতে চাইছে আপোনালোকে জেনাৰেল চেনেল তো ইয়াতে জেনাৰেল টু নহয় চেনেলত আপোনালোকে ক্লিক কৰিব তো আপোনালোকে চেনেলত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খুল খাই যাব তো ইয়াতে কি আছে বেসিক ইনফো এডভান্স সেটিং তো এডভান্স সেটিংত আপুনি ক্লিক কৰিব এডভান্স সেটিংত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এনেকুৱা এটা অপচন আহি যাব তো ইয়াতে অকমান তলফালে আহিব আপোনালোকে তলফালে অহাৰ পিছত ইয়াতে কি চাইছে সাবস্ক্ৰাইব কাউন্ট তো ডিসপ্লে দ্য নাম্বাৰ অফ পিপল সাবস্ক্ৰাইব টু মাই চেনেল তো ইটো জাস্ট আপুনি অফ কৰি দিব তো বন্ধুসকল অফ কৰাৰ পিছত ইয়াতে ৰাইট সাইডত এটা অপচন দেখিছে সেভ বুলি তো ইয়াতে আপোনালোকে সেভ মাৰি দিব তো সেভ মাৰাৰ লগে লগে আপোনাৰ সাবস্ক্ৰাইব হাইড হৈ গল তো বন্ধুসকল আজিৰ ভিডিও এইখিনি যদি ভাল লাগিছে প্লিজ ভিডিওটো শেয়াৰ কৰিব